নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ আন এটা টপিক লৈ আগবাঢ়ি আছোঁ। সেই টপিকটো হ'ল যে বৰ্তমান আমি যেনেকৈ ভেকচিনৰ পিছত দৌৰি আছোঁ, মানে কি আমাৰ ভেকচিন লোৱাটো মানে বহুত জৰুৰী হৈ পৰিছে, কিন্তু ভেকচিন আমাৰ মাজত ইমান নাথাকে। কি হৈ পৰিছে এতিয়া, ভেকচিন আপোনালোকে অনলাইন বুকিঙৰ ক্ষেত্ৰত চাব, ভেকচিন বুক কৰে কিন্তু ভেকচিন নাপায়। আজি মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে কেনেকৈ ভেকচিন বুকিং কৰিব, কেনেকৈ ফাৰ্ষ্ট আপুনি ভেকচিন বুকিং কৰিব আপোনাৰ লোকেল এৰিয়াত, তো সেইটো আপোনালোকক মই এই ভিডিঅ'টোৰ মাধ্যমেৰে বুজাম। গতিকে আশা কৰোঁ মোৰ চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব। গতিকে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। আপোনালোকৰ মোবাইলত সকলোৱে আৰোগ্য সেতু নামৰ এপটো ইনষ্টল কৰি ৰাখিছে। গতিকে আৰোগ্য সেতুৰ এপটোৰে আপোনালোকে ভেকচিন বুকিং কৰিব। কাৰণ কিয়, কোৱিনৰ যিটো এপ্লিকেশ্যন আছে সেই এপত আপোনালোকে ভেকচিন বুক কৰি ভাগৰি গৈ গৈছে। লাষ্টত আপোনালোকে ভেকচিন খালীও দেখা পায় আপোনাৰ লোকেল এৰিয়াখিনিত, কিন্তু আপুনি বুকিং কৰিবলৈ গৈ দেখা পায় যে অলৰেডি বুক, ৰেড কালাৰৰ তলত আহি যায় যে অলৰেডি বুক। নেক্সট আপুনি ভাগৰি পৰে। গতিকে মই যে ক'লোঁ আৰোগ্য সেতু এপটো খুলিব। আৰোগ্য সেতু এপটো খুলি আপোনালোকে প্ৰথম পাছৱৰ্ডটো দি, মানে অ'টিপিটো দি লগ ইন কৰিব। অ'টিপিটো দি যেতিয়া লগ ইন কৰিব, তেতিয়া আপোনালোকৰ যিকেইটা এড কৰা থাকে সেইটোত যোনটো মানুহে মানে ভেকচিন ল'ব সেইটোৰ কাষত চিডিউলত ক্লিক কৰিব। আৰু ইয়াত আহে আমাৰ ইয়াতে আহে যে পিনক'ড আৰু তলত থাকে ডেট। গতিকে মেইন কথাটো হ'ল কি, আমি গৈ থাকোঁ কেতিয়াবা যে ক'ত কিমান আছে সেইবোৰ চেক কৰিবৰ কাৰণে। গতিকে সেইবোৰ চেক কৰি থাকোঁতে অলৰেডি বেলেগে লৈ লয়। ইয়াত মেইন বস্তুটো হ'ল কি, পিনক'ড য'ত দেখাইছে আপোনালোকে যদি সেই পিনক'ড অপশ্যনত যায় আৰু পিনক'ডত আপোনাৰ যোনটো এৰিয়াত ভেকচিন মানে দিয়ে সেই এৰিয়াৰ পিনক'ডটো এণ্ট্ৰি কৰি ৰাখিব। মই মোৰ এৰিয়া 781382 পিনক'ড, আৰু মোক মানে সকলোৱে জানে আজিকালি কোনটো টাইমত ভেকচিন মানে কি আউট হয়। সেইখিনি সময়তে ফাইন ভেকচিনেশ্যন চেণ্টাৰ মাৰি থাকিব কণ্টিনিউৱাছলি। এইখিনি ধৈৰ্য ধৰিবই লাগিব। আপুনি কণ্টিনিউৱাছলি যেতিয়া আপোনালোকক খোলা দিয়াটো গমেই পায় সদায়, তো সেই টাইমটোৰ পৰা ফাইন কৰি থাকিব নন ষ্টপ। এটা মানে কমপ্লিট নেটৱৰ্ক থকা, ভাল নেটৱৰ্ক থকা জেগা এটা লৈ যাব আৰু ফাইন কৰি থাকিব। যেতিয়াই ফাইন কৰিব তেতিয়া ইয়াত পাই যাব, গৈ ডাইৰেক্টলি ইয়াত কি হয়, আৰোগ্য সেতুত কোনো কেপচা মাৰিব নালাগে। সেইটো ইয়াৰ মানে মেইন ভাল কাৰণ, মানে কি যিটোত ইয়াত জল্দি বুকিং হৈ যায়। একো ডাঙৰ কাম নহয়, যাত ফাইন ভেকচিনেশ্যন চেণ্টাৰত পোৱাৰ লগে লগে জাষ্ট ক্লিক কৰি ছাবমিট কৰক, চিডিউল টাইম দি প্ৰচিড কৰি দিয়ক, হৈ যাব 100%। এইটোত পূৰা মানে কি 100% গেৰাণ্টি আছে। আপুনি জাষ্ট নিজে অকণমান কষ্ট হৈ থাকিব লাগিব আৰু আপোনাৰ এৰিয়াটোত নেটৱৰ্ক ঠিককৈ পাব লাগিব। আপুনি নেটৱৰ্ক পোৱা জেগালৈ যাওক। সচৰাচৰ আপুনি দুটা মোবাইলত ট্ৰাই কৰক, লেফ্ট হেণ্ডত এটা, ৰাইট হেণ্ডত এটা, দুয়োটাতে দুটা পিনক'ড ইউজ কৰক বা ছেম পিনক'ডো ইউজ কৰিব পাৰে। তেতিয়া চাব আপোনাৰ বুকিং 100% হ'ব। এইটো ট্ৰিক ইউজ কৰক আৰু ভেকচিন লৈ ঘৰতে বহি থাকক। আশা কৰোঁ সকলোৱে ভালে আছে, আৰু মই বিচাৰোঁ যে সকলোৱে যাতে ভালে থাকে, কোনেও যাতে এই বেমাৰৰ মাজত নপৰে। গতিকে এটা সৰু ট্ৰিক যিটো মই ইউজ কৰি মই নিজে এইটোত মানে উপকৃত হৈছোঁ, আপোনালোককো জনাইছোঁ। বহুত মানুহ কেনেকুৱা থাকে, ভেকচিন লৈ বহি আছে কিন্তু নকয় যে কেনেকৈ ল'ব লাগে। মানে বেলেগে ল'লে যাতে কি জীয়াই থাকিব, বেলেগে মানে কি মৰি যাব, এনেকুৱা হৈ যায়। গতিকে পাৰিলে জনাটো আনক শিকাব চেষ্টা কৰক। সেইটোৱে হ'ল মানে কি, শিকালে শিক্ষা বাঢ়িয়ে যায়। গতিকে বিশেষ বেছি নকওঁ, আপোনালোকক মই এইটোৱে কৈ আজি মোৰ ভিডিঅ'টো সামৰিছোঁ। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ, আৰু লাইক কৰিব ভিডিঅ'টো, কমেণ্ট কৰি এবাৰ জনাব। গতিকে আজিলৈ ইমানেই। জয় অসম।